মই আজি আপোনাৰ ঘৰত আহি আপোনাক লগ পাই মোৰ বড়ো নিউজ চেনেলৰ পৰা আপোনাক মই স্বাগতম জনাইছোঁ। আপোনালৈ মোৰ অশেষ ধন্যবাদ দি মই আপোনাক নমস্কাৰ কৰিছোঁ। এতিয়া আপোনালোকৰ যি বিজেপিৰ প্ৰাৰ্থী বা বিজেপিৰ আপোনালোকে যি বিষয়ববীয়া এতিয়া মেম্বাৰশ্বিপ ড্ৰাইভ কৰাৰ কাৰণে আপোনালোকৰ পৰা মই জ্ঞাত হৈছোঁ। আপোনালোকে কিমান ফলপ্ৰসূভাৱে আপোনালোকে ইয়াৰ কাম কাজ আপোনালোকে আগবাঢ়ি আছে। ধন্যবাদ। আপুনি আমাৰ ঘৰত মোৰ ঘৰত অহাৰ বাবে ধন্যবাদ দিছোঁ। সঁচাকৈ আমাৰ ওদালগুৰি জিলাত আমি আপ্লুত, ৰাইজে খুব আমাক সঁহাৰি জনাইছে। এতিয়ালৈকে আমি 60,000 ফৰ্ম আনিছিলোঁ, তাৰে 40,000টো আহিছেই আৰু 10,000মান আহিব। খুব বেছি 5,000 মানহে নাহিব। আউট অফ 60,000ৰ ভিতৰত 5,000 মানহে নাহিব, বাকীখিনি আহিব সম্ভাৱনা আছে, অহাৰ সম্ভাৱনা আছে। আপোনালোকৰ যিটো ষ্টেট কমিটিৰ পৰা আপোনালোকৰ কিবা টাৰ্গেট আছে নেকি? মেম্বাৰশ্বিপৰ যিখিনি মানে সদস্য ভৰ্তি হ'ব লাগে, সেইটো আপোনালোকৰ কিবা টাৰ্গেট আছে নেকি? টাৰ্গেট এটা দিছে অল আছাম ভিত্তিত 15 লাখ হ'ব লাগে। তাৰে আমি 50,000টো ভৰাম বুলি ভাবিছোঁ। তাৰে 50,000তকৈও 5,000 মান অতিৰিক্ত হ'ব পাৰে। আমাৰ 50,000জন মানুহ ভৰ্তি কৰি পেলাই আপোনালোকে বিজেপিত ওদালগুৰি ডিষ্ট্ৰিক্টত আপোনালোকে নৱশৰণীয়া BPFক আপোনালোকে পৰাজয় কৰিবৰ কাৰণে কিমান দূৰ সম্ভৱ আপোনালোকে দৃঢ়বদ্ধ সংকল্প কৰিছে কওক। আচলতে ৰাইজে সঁহাৰি দিছে। আমি গোটেই ঘৰে ঘৰে আকৌ যাবহে পৰা নাই। কোনোবা চুবুৰীবিলাকত থাকিয়ে গ'ল আমাৰ, কাৰণ 50,000 ফৰ্ম চাফিচিয়েণ্ট, 60,000 ফৰ্ম চাফিচিয়েণ্ট নহয়। আমাৰ ওদালগুৰিত সকলো আদৰি লৈছে। সেই হিচাপে নিশ্চয় আমি যদি আমিতো ডিমাণ্ড দিছোঁ 40খন BTD, 40খন BTC সমষ্টি, 40খনতো আমি ইণ্ডিপেণ্ডেণ্টলি অৰ্থাৎ 40 স্বতন্ত্ৰভাৱে আমাৰ সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াই কোৱাৰ দৰে আমি আশা কৰিছোঁ আমি 40টাটো প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিম নিজাববীয়াকৈ, আৰু তাৰে আমি অন্ততঃ 30 জিকি আহিম, 30টা জিকি আহিম, 30জন জিকি আহিম। এতিয়া আপোনালোকৰ মিত্ৰজোঁট যিটো BPF, AJP আৰু BJP, আগন্তুক 2020 চনৰ যিটো BTAD নিৰ্বাচন, সেই নিৰ্বাচনত 3খলপীয়া যি প্ৰতিদ্বন্দ্বিতা হ'ব বিচাৰিছে, আপোনালোকৰ মিত্ৰজোঁটৰ পৰা এটা ডাঙৰ এটা মানে সমস্যাৰ সন্মুখীন হ'ব নেকি আপুনি ভাবেনে? মই ভাবোঁ BTDৰ বাহিৰত যেনেকৈ পঞ্চায়তত এলায়েন্সত থাকিও পঞ্চায়তত নিজা নিজাকৈ স্বতন্ত্ৰভাৱে সকলোৱে নিজা নিজাকৈ খেলিলে, মানে AJPও খেলিলে, BPFও খেলিলে, আমাৰ BJPও খেলিলে, তেনেকৈ নিজা নিজাকৈ। আকৌ এলায়েন্সটো ভঙা নাই। BJP তাৰমানে BJP, AJP, BPF তাৰমানে বুজাবুজিৰ মাজত খেলিব নহয় জানো? আপোনাৰ যিটো বুজাবুজি তেনেকুৱাও পাৰি, কিন্তু আমি স্বতন্ত্ৰভাৱে বিচাৰিছোঁ যদি ষ্টেটত এলায়েন্স আছে বা নেশ্যনেল লেভেলত এলায়েন্স থকা হিচাপে এলায়েন্সৰ ৰাখিয়ে তেনেকুৱা স্বতন্ত্ৰতাকৈ ফ্ৰেণ্ডলি খেলিব পৰা যায়, আৰু আফটাৰ ইলেকশ্যন গোটেইখিনি মিলি পেলাই বা তেনেকুৱা শাসনটো কৰিব পৰা যায়। Sir, at that time you were also as a member of the BTC member, legislative member. After then you have joined in BJP. In this way, why you have left the BPF? Actually, BPF বুলি তেনেকুৱা নাছিলে। আচলতে তেওঁলোকে BPF বুলি নহয়, আমাৰ ওদালগুৰি মাত্ৰ, ওদালগুৰি তেনেকুৱা আমাৰ সেই সময়ৰ তেনেকুৱা BPFৰ লিডাৰ, ওদালগুৰি জিলাৰ কথা কৈছোঁ মই, যে হ'ল BPF বুলি নহয়, জিলাত কেইজনমান নেতৃত্বই আমাক তেনেকুৱা অৱজ্ঞা কৰিছে। কেইজনমান বুলি ক'লে আপুনি? ইয়াৰ নাম মই নকওঁ বুলি ভাবিছোঁ, আজি নাম নকওঁ। তেনেকুৱাই অৱজ্ঞা কৰাৰ কাৰণে মই বিশেষ ওলাই আহিব লগা হৈছে। যিয়ে নহওক, পাৰ্টি যিয়ে নহওক, আমি গণতন্ত্ৰ দেশত পাৰ্টি কেওফালে থাকিব পাৰি,
কিন্তু এটা কথা মই ক'ব বিচাৰিছোঁ বিজেপি আজি অল ইণ্ডিয়া হিন্দুত্ববাদ বুলি তেওঁলোকে কৈ আছে আৰু বেলেগ পাৰ্টিবিলাকো ক'ব আছে সেইটো সত্যনে এইটো আচলতে ভুৱা প্ৰচাৰ এইটো বিৰোধী দলৰ বাক্য এইবিলাক আচলতে এনেকুৱা বাক্য বা তেনেকুৱা শব্দবিলাক আমাৰ বিজেপিত সংবিধানত নাই আৰু ইয়াতে গম পাই যায় এতিয়া ইউপিতটো 22% নেকি মুছলিম ভাইসকল তাতে আহি আছে চৰকাৰ গঠন কৰাটো গোৱাটো চাব গোৱাটো খ্ৰীষ্টিয়ান মেজৰিটি বুলি জানো গোৱাটো আজি লাডাখৰ সম্পৰ্কে আপুনি কি ক'ব লাডাখ সেইটো আচলতে নেশ্যনেল লেভেলৰ কথা লাডাখটো ৱেলকাম কৰিছোঁ মুঠতে তেনেকুৱা ৱেলকামে কৰিছোঁ মই That means all of the people of Ladakh and Jammu Kashmir, they are enjoying by the democracy in India. No? In this way, BJP government already sold the amendment constitutions of India. No? এইটো ক্ষেত্ৰত আপুনি লাডাখৰ কথা মই ক'ব নাযাওঁ এতিয়া BTDৰ কথা মই ক'ব খুজিছোঁ আপুনি এজন BTDৰ বাসিন্দা আপুনি BTDৰ বাসিন্দা হৈ বিজেপিৰ সফল কৰ্মী হিচাপে আৰু ডিষ্ট্ৰিক্টৰ প্ৰেচিডেণ্ট হিচাপে BTD আগন্তুক নিৰ্বাচনৰ ক্ষেত্ৰত আপুনি কি ভূমিকা ল'ব মই অলপতে আগতে ক'লোৱে অৰ্থাৎ আমি ডিমাণ্ডহে দিছোঁ 40টাও পাব লাগে বুলি ইয়াত হাৰা জিকা থাকিব বাৰু 10টামান আমি হাৰিব পাৰোঁ 40টাৰ ভিতৰত সেইটো ডাঙৰ কথা নহয় কিন্তু আমি BTDত আহিব কিন্তু ইয়াতে মইতো ভূমিকা মানে নিৰ্দেশ যি আহে সেইটোহে ল'ম নিজাববীয়া ভূমিকা নাথাকে হয় আমাৰ হাইকমাণ্ডৰ ভূমিকা নিৰ্দেশনাহে থাকে ঠিক আছে থেংক ইউ আপোনাক কম সময়ৰ কাৰণে লগ পাইছোঁ আকৌ লগ পাম মই আপোনাৰ লগত সাক্ষাৎ ল'ব মই আহিম মই বড়ো চেনেলৰ পৰা আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনাৰ যিখিনি কৰণীয় কাম ইয়াক মই আসাম TV চেনেলতো মই আপোনাক পঠাই দিবৰ কাৰণে অশেষ চেষ্টা কৰিম তেওঁলোকে প্ৰচাৰ কৰে নকৰে তেওঁলোকৰ কথা ধন্যবাদ